কুমৰুক সুধো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল Gyani'svlog। অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে থাকক, সুস্থ থাকক, এয়াই আশা হয়নে বাৰু। আপোনালোকে থাম্বনেইল চাই অনুমান কৰিলেই মই আজি কি বনাব লৈছোঁ। আজি মই একদম নতুন ৰেচিপি এটা লৈ আনিছোঁ, কাঠপোলাও। আপোনালোকে কেনেদৰে খায় মই নাজানো, মই কেনেদৰে বনাইছোঁ আপোনালোকক ট্ৰাই কৰি দেখুৱাম। আহক, এয়া কাঠপোলা। তলৰ অকণমান এইকেইটা কাটি লওঁ, অকণমান টান আছে এইবোৰ, দেখিছেনে। আৰু এনেদৰে সৰু সৰুকৈ কাঠপোলাওটো ভাঙি ল'ম। আৰু কাঠপোলাওটো ভাঙিবলৈ অকল হাতৰ পৰাই ভাঙিব পাৰিব, কটাৰী অকণমানো দৰকাৰেই নাই। একদম সৰু সৰুকৈ ভাঙি লৈছোঁ। আপোনালোকে ডাঙৰকৈ থ'ব বিচাৰিলে ডাঙৰকৈও থ'ব পাৰিব, মই সৰু সৰুকৈ বনাইছোঁ। আৰু কাঠপোলাও কিছুমানে খাবলৈ বহুত ভয় কৰে, কিয়নো মোৰ নিজৰ ভাইটিয়ে খোৱা নাছিলে ভয়তে। আৰু এইটো খালে একো ভয় কৰিবলগীয়া কথা নহয়, কিয়নো এইটো ঘৰতে খেতি কৰা হয়। আৰু কাঠপোলাও খালে যে মানুহ মৰে বুলি কয়, আগৰ মানুহে যে কয় যে আপোনালোকে শুনিছেনে বাৰু। ময়ো যে সৰুতে খোৱাই নাছিলোঁ, এতিয়া যেনেকুৱা জানি গৈছোঁ, আজিকালি মই নিজে খাবলৈ ধৰিছোঁ। আগতে আইতাহঁতে কৈছিলে নাখাবা দেই, এইটো খালে মৰিব বুলি। এয়া হৈয়ে গৈছে, সৰু সৰুকৈ বনাই লৈছোঁ। এয়া হৈ গৈছে আৰু গৰম পানীৰ লগত ধুই ল'ম। আৰু গৰম পানী একদম ভালকৈ উতলিব দি ল'ব লাগিব। পানী গৰম হৈয়ে গৈছে, এয়া কাঠপোলাওটো লগাই দিওঁ। আৰু ভালকৈ আপোনালোকে কাঠপোলাওটো ধুই ল'ব, কিয়নো যিমান যি হ'লেও প্ৰয়োজন থাকে বুলি কয় ন, সেইকাৰণে। এয়া হৈ গৈছে, এয়া হাতৰ পৰা মই চুই চাইছোঁ, এয়া দেখিছেনে। আৰু এয়া পিঁয়াজ অকণমান কাটি দেখাইছোঁ দেই, কিয়নো মই ভালকৈ এনেকুৱা কাটিব নাজানো, সেইকাৰণে কাটি দেখালোঁ। কেৰাহী গৰম হৈয়ে গৈছে, তেল এড কৰি দিওঁ। আৰু পিঁয়াজ অকণমান ৰঙাকৈ ভাজি ল'ব। লগতে পাঁচফোৰণ অকণমান এড কৰিছোঁ। নিমখ, মিট মছলা, হালধি এড কৰি ল'লোঁ। বেলেগ মছলা একো এড কৰা নাই, অকল মিট মছলাটো এড কৰিছোঁ। অলপ কেঁচা জলকীয়া লগাই ল'লোঁ। আৰু এয়া বিলাহী এড কৰিছোঁ, একদম সৰু সৰুকৈ কাটি লোৱা হৈছোঁ। আৰু অকণমান এয়া ঢাকি থৈ দিওঁ। এনেদৰে অলপ লৰাই থাকিব। অকণমান এনেদৰে লৰাই লৈ অকণমান পানী এড কৰিছোঁ, কম পৰিমাণে। এয়া কাঠপোলাওটো লগাবলৈ হৈয়ে গ'ল। আৰু লগাই এনেদৰে অকণমান লৰাই থাকিব। আৰু মোৰ দৰে এনেকুৱা কাঠপোলা আপোনালোকে ট্ৰাই কৰি চাব, আৰু কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। এয়া ৰেডি হৈয়ে গৈছে। গ্ৰেভিকৈও বনাম ক'লে বনাব পাৰিব, কিন্তু মই গ্ৰেভিকৈ বনোৱা নাই, মই অকণমান ভাজিকৈ বনাইছোঁ। এয়া থালিৰে দি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে যদি প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপি চাই ভাল পালে, আপোনালোকে ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। আকৌ নেক্সট ভিডিঅ' লগ পাম, থেংক ইউ।